নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পল্লৱী আপোনালোকক অংকিতা ননিবানী চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ পথাৰৰ মাজত। চাওকচোন, এখন হৈছে আমাৰ ঘৰৰ আগফালৰ পথাৰখন। ইমান ডাঙৰ পথাৰখন। আজি ৰাতিপুৱাই বহুত ডাঙৰকৈ এজাক বৰষুণ দি দিলে আৰু বৰষুণ জাকত হৈ গ'ল আমাৰ পথাৰত পানী। পথাৰত পানী হৈ যোৱাৰ লগে লগে পথাৰত মাছ আহিছে। চাওকচোন, আঁঠুৱা পাতি থৈছোঁ, এতিয়া মাছ ধৰি আছোঁ আৰু আপোনালোককো দেখাম। মস্তি লাগিছে। এই দুটা মোৰ ৰখীয়া দেই, এই দুটা মোক ৰখি আছে ন। তহঁতি মোক ৰখিছনে? ৰখিছনে? এই দুটাই মোক ৰখি আছে। সেইফালে আমাৰ বাল্টিং লৈ আহি গ'ল মাছ নিবলৈ। কি হ'ল তোকো, কি হ'ল? কেলে? অঁ, টুকু মইনা বোলে পথাৰলৈ নাহে, মাছ এবাৰ নিদিলে একদম পূৰা মাছত ব্যস্ত। Style is the answer to everything. A fresh way to approach a dull or dangerous thing. To do a dangerous thing with style is what I call art. দেখিলেনে বন্ধু বান্ধৱীসকল, আমি মাছ ধৰি আনিলোঁ। টুকু মইনাই আৰু মায়ে মাছ বাচিলে। এয়া এইখিনি অলপমান ডাঙৰ অকণমান ডাঙৰ আৰু এইখিনি হৈছে একেবাৰে ভুজিয়া মাছ। এতিয়া ভুজিয়াখিনি আমি ফ্ৰাই কৰিম। ভুজিয়া মাছখিনি এয়া মাছ ফ্ৰাই কৰিলোঁ অলপমান, আৰু এইফালে দিছোঁ টেঙা, থেকেৰা টেঙা দি পেলাই কেৰাহীত এইখিনি এনেকৈ টেঙা দিছোঁ আৰু অলপ টাইট হৈছে আৰু মাছ টেঙা দিয়া হৈ গ'ল। ব্লগটো ইমানেই আছিলে। আপোনালোকক মাছ ধৰি ফ্ৰাই কৰি আৰু টেঙা দি দেখালোঁ। আজিলৈ আহোঁ, বাই বাই। ভিডিঅ'টো চাই সকলোৱে ভাল পালে বুলি আশা ৰাখিলোঁ। ধন্যবাদ।